নমস্কাৰ বন্ধুসকল, ক'ৰবাৰ স্বাগতম জনাইছোঁ অৰিজিনিক চেনেললৈ। আপোনালোকৰ আজি প্ৰশ্ন আছে আপোনালোকৰ কাৰণে 10টা আৰু প্ৰশ্ন আছে জেনেৰেল ছায়েন্সৰ ওপৰত ৰেলৱে পৰীক্ষাৰ বাবে। তো মই আগতে কৈছিলোঁ মই এছিষ্টেণ্ট লোক' পাইলটৰ পৰীক্ষাৰ এক্সাম পেপাৰটো আপোনালোকৰ ওচৰত আগবঢ়াই দিম। তো অলৰেডি মই দি দিলোঁ। আপুনি যদি চোৱা নাই মই মোৰ চেনেলটো গৈ চাব পাৰে। আৰু আসাম পুলিচৰ আজি একেলগে 3টা ভিডিঅ' গ'ল, কালি দিয়া নাই বাবে আজি একেবাৰে দি দিলোঁ। তো যদি আপুনি চাব বিচাৰে মোৰ চেনেলটোত গৈ চাব পাৰে। অৰিজিন টেক্সট ক্লিক কৰি আপুনি যাব পাৰে মোৰ চেনেলটোলৈ। ভিডিঅ'ত ক্লিক কৰিলে আহি যাব কি ভিডিঅ' আছে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। মানে ৰেলৱে এছিষ্টেণ্ট লোক' পাইলটৰ নেক্সট তাতে ফাৰ্ষ্ট পাৰ্ট দিলোঁ 10টা প্ৰশ্ন আৰু ছেকেণ্ড পাৰ্ট অতি সোনকালে মই দি আছোঁ। তো বলক আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি প্ৰশ্ন আছে আপোনালোকৰ কাৰণে জেনেৰেল ছায়েন্সৰ ওপৰত 10টা প্ৰশ্ন আছে, বহুত দৰকাৰী প্ৰশ্ন আছে। ভিডিঅ'টো শেষলৈকে চাব। 1 নম্বৰ প্ৰশ্নৰ পৰা ষ্টাৰ্ট কৰিছোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ সূৰ্যৰ বেগ কিমান? বহুত দৰকাৰী প্ৰশ্ন এইটো এটা। আকৌ এবাৰ কৰিছোঁ, সূৰ্যৰ বেগ কিমান? তো উত্তৰটো আপোনাৰ 8,66,000 মাইল। তো ভাবক কিমান বেগ আছে ইয়াৰ। তো লগতে 2 নম্বৰলৈ যাওঁ। 2 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ ব্ৰহ্মাণ্ডত থকা তাৰাৰ সংখ্যা কিমান? বহুত দৰকাৰী প্ৰশ্ন আছে, ভিডিঅ'টো শেষলৈকে চাই যাব। আকৌ এবাৰ কৰিছোঁ 2 নম্বৰ প্ৰশ্নটো ব্ৰহ্মাণ্ডত থকা তৰাৰ সংখ্যা কিমান? তো উত্তৰটো আপোনাৰ প্ৰায় 10^22 স্কুৱেৰ। পাহৰিছোঁ কি বা কয়, দেখাই দিছোঁ 10ৰ ওপৰত 2টা 2। এইটো হ'ল আপোনাৰ বিশ্বত থকা তৰাৰ সংখ্যা। তো লগতে 3 নম্বৰলৈ যাওঁ। 3 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ আমাৰ পৃথিৱীখনৰ বয়স কিমান? বাপৰে, কেনেকুৱা ধৰণৰ প্ৰশ্ন। আকৌ এবাৰ কৈ দিছোঁ, আমাৰ পৃথিৱীখনৰ বয়স কিমান? উত্তৰটো আপোনাৰ প্ৰায় 8,000 কোটি বছৰ। বাপৰে বাপ, কিমান বয়সে বুঢ়া হোৱা নাই এতিয়ালৈকে। এইটো হ'ল আপোনাৰ 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ। তো লগতে 4 নম্বৰলৈ যাওঁ। 4 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ সূৰ্য পৃষ্ঠৰ উষ্ণতা কিমান? এইটো উত্তৰটো আপোনাৰ 6,000 ডিগ্ৰী চেলচিয়াছ। তো বহুত ভাল প্ৰশ্ন আছে, ভিডিঅ'টো শেষলৈকে চাব জেনেৰেল ছায়েন্সৰ ওপৰত। 5 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। 5 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ আটাইতকৈ বেগী গ্ৰহ কোনটো? আকৌ এবাৰ কৰিছোঁ, আটাইতকৈ বেগী গ্ৰহ কোনটো? তো উত্তৰটো আপোনাৰ বি নম্বৰটো বুধ গ্ৰহ। বুধবাৰ নহয় দেই আকৌ। তো লগতে 6 নম্বৰলৈ যাওঁ। 6 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ আমাৰ পৃথিৱীখনৰ ওজন কিমান? বহুত দৰকাৰী প্ৰশ্নটো এটা, প্ৰায় সকলোৰে দৰকাৰী প্ৰশ্ন। 6 নম্বৰ প্ৰশ্ন আৰু কি? 6 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ পৃথিৱীৰ ওজন কিমান? উত্তৰটো আপোনাৰ 6 × 10 ওপৰত আপোনাৰ 24 ইমান আৰু নাজানো আৰু কি কয়, নিশ্চয় ধৰিব পাৰিছে। তো লগতে 7 নম্বৰলৈ যাওঁ। 7 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ বৰ্তমান বিশ্বৰ জনসংখ্যা কিমান? আকৌ কৰিছোঁ, বৰ্তমান বিশ্বৰ জনসংখ্যা কিমান? উত্তৰটো আপোনাৰ প্ৰায় 6 বিলিয়ন। বাপৰে, 6 বিলিয়ন। এইটো হ'ল আপোনাৰ 7 নম্বৰ প্ৰশ্নটোৰ উত্তৰ। তাৰ লগতে 8 নম্বৰলৈ যাওঁ। 8 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ কোনবোৰ সম্পদ নৱীকৰণ সম্ভৱ নহয়? আকৌ এবাৰ কৈ দিছোঁ, বহুত ভাল প্ৰশ্ন এইটো এটা। কোনবোৰ সম্পদৰ নৱীকৰণ সম্ভৱ নহয়? উত্তৰটো হৈছে জীৱাশ্ম ইন্ধন। তো লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক। ৰঙা ছাবস্ক্ৰাইব লিখা জেগাত প্ৰেছ কৰি আৰু এটা ঘণ্টা আহিব, সেই ঘণ্টাটো নিশ্চয় প্ৰেছ কৰিব, কাৰণ মই যেতিয়া ভিডিঅ' আপলোড দিম অতি প্ৰথমতে আপুনি চাব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় লাইক কৰিব। আৰু যদি আপুনি ৰেলৰে
আসাম পুলিচত এপ্লাই কৰিছে তেনেহ'লে মোৰ চেনেলটোত গৈ আপুনি মোৰ ভিডিঅ'বোৰ চাব পাৰে। মোৰ বহুত 2017 বহুত ভাল ভাল প্ৰশ্ন আছে। তাৰ লগতে লাষ্ট 2টা প্ৰশ্ন আছে ভিডিঅ'টো আজি সামৰণি মাৰিম। 8 নম্বৰলৈ আহিলোঁ। 9 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ সৌৰজগতৰ আটাইতকৈ গধুৰ গ্ৰহ কোনটো? বহুত কষ্ট কৰি এইবোৰ প্ৰশ্নবোৰ ওলাইছোঁ। 9 নম্বৰ প্ৰশ্ন আকবৰ কৰিছোঁ। 9 নম্বৰ প্ৰশ্ন সৌৰজগতৰ আটাইতকৈ গধুৰ গ্ৰহ কোনটো? উত্তৰটো আপোনাৰ বৃহস্পতি। তো 10 নম্বৰ প্ৰশ্ন আপোনাৰ ওচৰত আছে, আপোনাৰ কি ক'ম? 10 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ সূৰ্যৰ পৰা আটাইতকৈ দূৰত্বত থকা গ্ৰহটোৰ নাম কি? উত্তৰটো আপোনাৰ শনি গ্ৰহ। আজিলৈকে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। বহুত ভিডিঅ' মই বনাই আছোঁ, অলৰেডি লিখা হৈছে, প্ৰতিদিনে এটাকৈ ভিডিঅ' পাই আছে, তো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। আৰু মই জবৰ কিছুমান নটিফিকেশ্যন দিওঁ, SSC দিছোঁ অলৰেডি, যদি আপুনি চাব বিচাৰে চাব পাৰে। তো আজিলৈকে থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। থেংক ইউ।